বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ সকলোলৈকে আৰু আপোনালোকৰ জীৱন যেন ৰঙালীয়ে ৰঙীন কৰি তোলক তাৰে কামনা কৰিছোঁ। ৰাতিপুৱাই মাহ হালধিৰে গা ধুই মানুহজনক আৰু মাক সেৱা জনালোঁ আৰু এতিয়া ওলাইছোঁ বৰমা ঘৰত যাবলৈ। বৰমাকো সেৱা সৎকাৰ কৰিলোঁ। তাৰ পাছত আমি গৈ আছোঁ এতিয়া মা ঘৰ আৰু সেয়াই পূৰা ফূৰ্তি আজি আৰু এয়া পালোহি আৰু এইফালে আইতাক সেৱা জনালোঁ, মা পাপাৰ আশীষ ল'লোঁ আৰু এইফালে আমাৰ পেহীও আহিলে, পেহী পেহাহঁতো আহিলে আৰু এইফালে ককা এজন আছিলে ওচৰতে তালৈও গ'লোঁ আৰু এইফালে আহিলোঁ আমি পেহী ঘৰ, ডাঙৰ পেহী ঘৰ আৰু ইয়াতে চাহ এনেকৈ খাই মেলি সকলোৱে বাই বাই। আৰু এইফালে পেহী ঘৰৰ পৰা আহি আমাৰ আইতাই নাতিয়েকক বিহুৱান যাচিছে।